Hi viewers, welcome to my channel. অসমীয়া ৰন্ধন প্ৰণালী আৰু আপোনালোকে জানে যে মোৰ ভিডিঅ'টো ডেইলি ব্লগৰ লগতে ভিডিঅ'টোৰ শেষৰ ফালে থাকে সুন্দৰ আৰু সহজ ৰেচিপি এটা কিন্তু কেতিয়াবা মই ৰেচিপি নিদো কাৰণ মোৰ বহুত ব্যস্ততাৰ মাজত ভিডিঅ'টো দিব লগা হয় আৰু বেলেগ বেলেগ প্ৰগ্ৰাম দেখুৱা হয় সেইকাৰণে ৰেচিপি নিদো আজিও মই আপোনালোকক দেখুৱাম আমাৰ সন্মুখত থকা এগ্ৰিকালচাৰ ৰিচাৰ্চ ষ্টেচন অসমীয়াত খেতি ফাৰ্মত হোৱা শতবাৰ্ষিকীৰ কিছু অংশ গতিকে আহক চাওঁ আমি উপভোগ কৰোঁ আৰু ৰেচিপিটো হয়তো আজিও দিয়া নহ'ব আই এম ছ' চৰি কিন্তু ভিডিঅ'টো শেষলৈ চাব দেই আৰু যিসকলে ভিডিঅ'টো শেষলৈ চায় তেওঁলোকক মোৰ অশেষ ধন্যবাদ ৰাতিপুৱাই খেতি ফাৰ্মত উদযাপন কৰা হয় শোভাযাত্ৰা আৰু শোভাযাত্ৰা বহুত সোনকালে হয় আৰু মই বিচনাৰ পৰা উঠাত একেবাৰে বেয়া গতিকে মই সোনকালে নুঠিলোঁ আৰু যেতিয়া তেওঁলোকে ঘূৰি আহিছে শোভাযাত্ৰাৰ পৰা তেতিয়াহে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোঁ গতিকে এয়া দেখিছে শোভাযাত্ৰাৰ কিছু অংশ আপোনালোকক দেখুৱাইছোঁ আচলতে এই বছৰ সাংস্কৃতিক সন্ধিয়াৰ মানে শতবাৰ্ষিকী সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী হয় অহা বছৰ আৰু ভালকৈ পালন কৰা হ'ব এই বছৰ তেওঁলোকে উদ্বোধনী কৰি থয় 100 বছৰ অহা বছৰহে মানে 2023তহে কমপ্লিট হ'ব গতিকে এই বছৰ তেওঁলোকে মানে প্ৰগ্ৰেমটো অকণমান আৰম্ভণি কৰি থয় এদিনীয়া কাৰ্যসূচীৰে অহা বছৰ নিশ্চয় দুদিনীয়া বা তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে উদযাপন কৰিম বুলি কৈ থকা শুনিছোঁ তথাপি তাৰে মাজত আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আৰু গধূলিলৈ আছে মানে ৰাতিলৈ আছে আমাৰ ভাওনাত য'ত ময়ো প্ৰদৰ্শন কৰিম সেইকাৰণে বহুত বেছি ভালকৈ আপোনালোকক আজি মই প্ৰগ্ৰেমটোত মানে থাকিব নোৱাৰিলোঁ কাৰণ ময়ো বহুত ব্যস্ততাৰ মাজতে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ ভাওনা থকাৰ লগে লগে ভাওনাখনত বহুত ব্যস্ত হোৱা যায় গতিকে ভাওনাৰো কিছু দৃষ্টাংশ আপোনালোকক নিশ্চয় দেখাম কিন্তু তাৰ আগতে দেখুৱাইছোঁ শোভাযাত্ৰাত কি কি আছিলে সেইবিলাক দেখুৱাই আছোঁ
কৃষি ফাৰ্মৰ আজি 100 বছৰ সম্পূৰ্ণ হ'ল আৰু আজি ইয়াত পাতিছে আপোনাৰ বিভিন্ন শোভাযাত্ৰাৰে আৰম্ভ কৰি আৰু প্ৰগ্ৰেম গধূলিলৈকে আছে আৰু মই অভিনয় কৰিছোঁ বিপ্ৰ দামোদৰৰ এখন নাটখনত কৃষ্ণ চৰিত্ৰত গতিকে গধূলিলৈকে আপোনালোকক দেখাই থাকিম আজি আমাৰ খেতি ফাৰ্মৰ মানে এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰৰ ষ্টেচনৰ পৰিৱেশটো গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ চলি আছে ভকত আয়োজন কৰিছে ইয়াত অকল ভকতখিনিৰ কাৰণে ৰন্ধা বঢ়াত লাগি আছে ইয়াত